নিৰ্বাচন হয় সাধাৰণ নিৰ্বাচন আৰু এই সাধাৰণ নিৰ্বাচনত সাধাৰণ নাগৰিক হিচাপে আমি এটা কৰ্তব্য আমাৰ আছে যে ভোটাধিকাৰ দিব লাগে। তো মই আজি 1 নং কুকুৰা লোকসভা সমষ্টিৰ মই যিটো প্ৰাৰ্থী হয় NDA প্ৰাৰ্থী, তো আজি মোৰ ভোট চেণ্টাৰ এই ভোট চেণ্টাৰলৈ আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিছোঁ নিজৰ কাৰণে। তো ভাল লাগিছে যে গণতন্ত্ৰ যাতে সুদৃঢ় কৰাৰ কাৰণে গণতন্ত্ৰ যাতে শক্তিশালী কৰিব পাৰোঁ, তাৰ কাৰণে মই মোৰ ভোটাধিকাৰ মই সাব্যস্ত কৰিছোঁ। এইটো হ'ল মোৰ ডিউটি আৰু এই ডিউটিটো মই পালন কৰিছোঁ। ভোটাৰ ৰাইজক কি ক'ব? বাকী যিসকল ভোটাৰ ৰাইজ আছে সমষ্টি ৰঙে দৰঙে আছে ভোটাৰ ৰাইজ, এতিয়া প্ৰতিকূল বতৰ, গতিকে কি ক'ব? চাওক, ভোটো সহায় কৰিছে নিশ্চয়কৈ, কিয়নো গৰম হ'লে ভোটদান কৰাত সঁচাকৈ এটা মানে অসুবিধা নিশ্চয় হয়। কিন্তু আজি প্ৰকৃতিয়েও সেইটো সহায় কৰিছে বুলি মই ভাবিম, কিয়নো বৰষুণ হৈ ঠাণ্ডাকৈ ইয়াত ৰ'দ নোহোৱাকৈ সাব্যস্ত কৰিব পাৰিছে। মই আহ্বান জনাব বিচাৰিছোঁ যে নিজৰ ভোটাধিকাৰখিনি গণতন্ত্ৰৰ এজন নাগৰিক হিচাপে সুনাগৰিক হিচাপে যাতে ভোটদানটো কৰিব লাগে আৰু ইয়াত শান্তিপূৰ্ণভাৱে যাতে ভোটদানটো কৰা হয়। আৰু যিহেতু আজি NDA পক্ষ চবেই মানে ভোটদান কৰিব, তাৰ বাবে সকলোকে মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ গোটেই কুকুৰাবাসী ভোটাৰ ৰাজ্যলৈ। আৰু চবকে মই আহ্বান জনাইছোঁ যাতে শান্তিপূৰ্ণভাৱে কোনো বিঘ্নিত নকৰাকৈ মানে পৰিৱেশটো বিঘ্নিত নকৰাকৈ যাতে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। 12গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবাঢ়িছে, কাৰ লগত আপোনাৰ কণ্টেষ্ট হ'ব বুলি ভাবে? এই মুহূৰ্তত আমি একদম মানে সুৰক্ষিত অৱস্থাত আছোঁ যে NDA হিচাপে, কিয়নো আমাৰ সমকক্ষ হ'ব পৰা তেনেকুৱা প্ৰাৰ্থী বা দল মই এই মুহূৰ্তত মই দেখা নাই, কিয়নো আমি ফাৰ এটা ডিফাৰেঞ্চত আমি জিকিবলৈ গৈ আছোঁ। মানে BPFৰ পৰা দাবী কৰা হৈছে যে তেওঁলোকে যথেষ্ট সংখ্যক ভোট পাব, 70% ভোট তেওঁলোকে পাব। এইটোতো আমাৰ মুখৰ কথাহে লৈ গৈছে তেখেতসকলে, কিয়নো এই মুহূৰ্তত আমাৰ 3টা দলৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলি ক'ব লাগিব, 3টা শক্তিয়ে য'ত লগ লাগিছে তাত কোনো এটা শক্তিয়ে তাক ভৰপুত কৰিব পৰা কোনো এটা শক্তি নাই। সেইকাৰণে 70% বা তাতকৈ বেছি ভোটদান আমিহে পাম, কিয়নো যেনেধৰণে ৰাইজৰ সঁহাৰি, এই সঁহাৰিটো দেখি পেলাই আমি একেবাৰে নিশ্চিত যে আমি NDA হিচাপে মই প্ৰাৰ্থী হিচাপে 70%তকৈ বেছি ভোট আমি আদায় কৰিবলৈ সক্ষম হ'ম। আৰু সেইটো ভোটাৰ ৰাইজে যেনেকৈ প্ৰচাৰৰ সময়ত স্বতঃস্ফূৰ্তভাৱে যেনেকৈ ওলাই আহিছিলে, সেইটোৱে প্ৰমাণ কৰে যে আমি বা মই NDA মানে প্ৰাৰ্থী হিচাপে 70%তকৈ বেছি ভোটদান লাভ কৰিম। ভোটদানৰ পূৰ্বে আপুনি পৰ্যালোচনা কৰা আমি প্ৰত্যক্ষ কৰিছোঁ, এতিয়া ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ দিনটোৰ কাৰ্যসূচী কি আছে? হয়, মোৰ আৰাধ্য দেৱতা বাথৌবৰী মই সেৱা অৰ্চনা কৰিছোঁ পুৱাৰ ভাগত। তাৰপিছত মোৰ জন্মদাত্ৰীৰ মা, তাইকো মই প্ৰণাম জনাইছোঁ। আৰু মোৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আজি এই মানে মোৰ চেণ্টাৰলৈ আহিছোঁ আৰু অলৰেডি ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ। তাৰপিছত সমষ্টিত যিমান পাৰোঁ মই প্ৰথমতে কোকৰাঝাৰলৈ মই ধাবলৈ মিলিম, তাৰপিছত গোসাইগাঁও, এনেকৈ বিজনী পৰাপক্ষত যদি সময় হয় তেতিয়াহ'লে মই বাক্সালৈকে যাবলৈ চেষ্টা কৰিম। আপোনাৰ লগত সহধৰ্মীয় ভোটাধিকাৰ আপোনাৰ স্বামী প্ৰথমতে বিধানসভা, এতিয়া সাংসদৰ নিৰ্বাচনত অংশ লৈছে? বহুত ভাল লাগিছে। এতিয়া পাব্লিকৰ যিখিনি ছাপোৰ্ট মই দেখা পাইছোঁ সেইটো লৈ বহুতে আনন্দিত। সিহঁতৰ চবৰে মৰম আশীৰ্বাদত বিপুল ভোটত জয়ী হৈ যাম বুলি আশা কৰিছোঁ। ঠিক আছে।